আপুনি এতিয়া কি কৰি আছে? এতিয়া মই সহকাৰী সম্পাদক, মোৰ চাকৰিও আছে। কি চাকৰি কৰিছে? মই চিভিল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট চাকৰি আৰু 2 বছৰ আছে। হাই এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই মষ্ট আছাম ইউটিউব চেনেল। বন্ধুসকল, আজি আমি যাম মদন কামদেৱ টেম্পল, যিটো আপোনাৰ বাইহাটা চাৰিআলিৰ পৰা 3-4 কিলোমিটাৰমান যাব লাগে। তো মই আছোঁ বৰ্তমান গুৱাহাটীৰ হাতীগাঁৱৰ পৰা হ'ব বাইহাটা চাৰিআলিলৈ 42 কিলোমিটাৰ। তো বাইহাটা চাৰিআলিৰ পৰা ভিতৰত যাব লাগিব 4 কিলোমিটাৰমান। টোটেল গুৱাহাটী হাতীগাঁৱৰ পৰা হ'ব 46 কিলোমিটাৰ। তো আজি যাম মদন কামদেৱ টেম্পল। আপোনালোকে মদন কামদেৱৰ কিছুমান সুন্দৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া ৰেডি, মই বেগ চেক ৰেডি কৰিলোঁ, যি জগাৰ লাগে সম্পূৰ্ণ ল'লোঁ। তো এতিয়া যাম মদন কামদেৱ টেম্পল। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি বন্ধুসকল আহি পালোঁ মদন কামদেৱ টেম্পল। তো সেইফালে গান বাজি আছে, পিকনিক খাই আছে। এইফালে দেখিছে বহুত বাছ মানুহ ৰখি আছে। তো সেইফালে পিকনিক খাই আছে। তো মই গেটৰ পৰা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, আৱাজ বহুত আহি আছে গানৰ। তো এইফালে কাম চলি আছে, এইফালে নতুনকৈ বনাই আছে। তো সেইফালে আৰু এটা ৰাস্তা আছে, সেইফালে যাম। ইয়াত দেখিছে পিছফালে এটা ৰাস্তা আছে আৰু সেইফালে ওপৰত যাম এতিয়া। আৰু ওপৰত যাই আপোনালোকক তাৰ সুন্দৰ দৃশ্যবোৰ দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইফালে আছে এটা ৰাস্তা, তো এইফালে যাম এতিয়া ওপৰত। চ' দেখিলে আপোনালোকে কিছুমান সুন্দৰ মূৰ্তিবিলাক দেখালোঁ আপোনালোকক। আগৰ দিনৰ সম্পূৰ্ণ মূৰ্তিবিলাক আগত যেনেকুৱা যি আছিল বস্তুবিলাক সম্পূৰ্ণ মূৰ্তি আকাৰে ইয়াত বনাই থৈ দিছে। তো এইফালে আছে মোৰ পিছফালে মদন কামদেৱ যিটো টেম্পল, তাৰ মেইন টেম্পল যিটো এইটো আছে পিছফালে। তো এইফালে যাব পাৰি। তলত যোৱাতে এইফালে আপোনালোকক এইফালে যাম বাৰু। এইফালে সুন্দৰ ভিউবিলাক দেখাম আপোনালোকক ওপৰৰ পৰা। তো এইফালে দেখিলে। তো আপোনালোকক এতিয়া মেইন মন্দিৰটো অকণমান দেখাই দি আছোঁ। আৰু বহুত ভক্তৰ ইয়াত আগমন ঘটিছে, বহুত ভক্তপ্ৰাণ আহিছে ইয়াতে। তো স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী বহুত নানান ধৰণৰ পৰা ভ্ৰমণত আহিছে ইয়াত। তো দেখিলে আপোনালোকে ইয়াত অতি সুন্দৰভাৱে শিলেৰে মূৰ্তিবিলাক তৈয়াৰ কৰি ৰখা হৈছে। তো এইফালে আছে মোৰ পিছফালে আছে মেইন মন্দিৰটো। এইফালে হ'ল মেইন মন্দিৰ এইটো। তো সেইফালে আছে ৰান্ধনি ঘৰ, প্ৰসাদ চসাদ এইফালে ৰন্ধা হয়। তো ইয়াতে খুৰা এজন আছে, তো খুৰাজনে ইয়াৰ বিষয়ে অকণমান কৈ দিব। প্ৰথম এজন মোগলৰ নায়কে পৰিচালনা কৰিছিলে। তেখেত আমাৰ মুছলিম ধৰ্মীয় মানুহ আছিলে, সেইকাৰণে এই থাপনখন পশ্চিমমুখা হৈ আমাৰ সেৱা কৰিব লগা আছে। আমাৰ যি মন্দিৰটো আছে, থাপন আছে, তাত এইটো মহাদেৱৰ কোলাত আমাৰ ঘৰ পাৰ্বতী তেখেতৰ আঁঠত বহি এই সৃষ্টিৰ পাতনিৰ কথাবিলাক তেখেতে শুনি থাকোঁতে মানে টোপনি গ'ল। পাৰ্বতী যেতিয়া টোপনি গ'ল, তেতিয়া মহাদেৱে সাৰ পাই চাই কোনে হোঁ ধৰিছে, পাৰ্বতীৰ মুখৰ দেখি যে চাই পাৰ্বতী টোপনিত লাল কাল। তেখেতে চিন্তা কৰিলে কোনে হোঁ ধৰি আছে,
দেখিলে পাছফালৰ পৰা এডাল বিয়েল গাছ আছিলে সেই বিয়েল গাছত আপোনাৰ এই ফেঁচাটোৱে হহুৰ কৰি থকাৰ মানে পৃথিৱীৰ গোটেইখিনি কথা গম পালেতো পোৱাত মানে মহাদেৱৰ খং উঠিল চালা তই মোক প্ৰলোভন দিলে এই বুলি তেওঁ ত্ৰিশূল মাৰি দিলে যেতিয়া ত্ৰিশূল মাৰি দিলে চৰাইটো উৰি গ'ল পাছে পাছে খেদি গ'ল সেই ফেঁচাটো যে কুকদেৱৰ গৰ্ভত তেওঁ ধানত মগ্ন হৈছিলে মুখেদি সোমাই গ'ল যেতিয়া সোমাই গ'ল তেতিয়া তেওঁ 16 বছৰ গৰ্ভতে থাকিল যেতিয়া গৰ্ভত থাকিল তেতিয়া কুকদেৱে মানে বহুত সহ্য কৰিব নোৱাৰাত তেওঁ ক'লে কি তই যি ভিতৰত সোমাই থাকিলি মইতো জাক বাচি থকা ৰখা নাই কিবাকে লৈ আহ তেতিয়া ক'লে তেওঁ দিহা দিলে উবু ফাটে তেওঁ বাজ হৈ আহি এই সৃষ্টিৰ পাতনি মহাদেৱ আৰু আপোনাৰ বিষ্ণু আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বহি ইয়াতে ধ্যান কৰিলে কৰাৰ পিছত মহাদেৱে মানে ঘোৰ তপস্যাত কৰিলে কৰাত ব্ৰহ্মা আৰু আমাৰ বিষ্ণু আকাশৰ পৰা চাই থাকিলে যেতিয়া চাই থাকিলে এতিয়া মহাদেৱ নহ'লেতো নচলে তেতিয়া মহাদেৱক মানে কামদেৱৰ দ্বাৰাই ভস্ম কৰাৰ ধ্যান ভংগৰ কৰাৰ কাৰণে পঠাই দিলে তেতিয়া কামদেৱ আহিলে আহি সদায়দেৱৰ আগত অংগী ভংগী কৰাৰ পিছত তেওঁ মানে শব্দ শুনি চকু মেল খালে আপুনি এতিয়া কি কৰি আছে এতিয়া মই সহকাৰী সম্পাদক মোৰ চাকৰিও আছে কি চাকৰি কৰিছে মই চুলগঞ্জ বিদ্যালয়মান চাকৰি আৰু 2 বছৰ আছে তো দেখিলে মন্দিৰটো মেইন মন্দিৰটো আপোনালোকক দেখাই দিলোঁ তো এতিয়া যাম ওপৰত এইফালে কি আছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম তো মানুহবিলাক এইফালে যাই আছে তো এইফালে কি আছে দেখাবলৈ চেষ্টা কৰিম তো এইফালে যাম এবাৰ চাম এইফালে কি আছে বিশেষ একো নাই আৰু তো সেইফালে তলফালে যাম এতিয়া তো তলফালৰ আপোনালোকক সুন্দৰ সুন্দৰ দৃশ্যবলৈ দেখাবলৈ চেষ্টা কৰিম আগত এইবিলাক চেৰি নাছিলে এনেকুৱা তো এতিয়া খুব ধুনীয়াকৈ চৰকাৰৰ ফালৰ পৰাও সহায় কৰিছে ইয়াত কাম কাজবিলাক কৰাত তো এতিয়া সম্পূৰ্ণ চেৰিবিলাক বনাইছে ইয়াতে ৰেলিং দিছে দেখিছে খুব ধুনীয়াকৈ বনাইছে এইবিলাক চেৰিবিলাক তো ৰেলিং চেলিং সম্পূৰ্ণ দি দিছে ইয়াতে তো আগত এনেকুৱা নাছিল চেৰি নাছিলে ইয়াতে এতিয়া দেখিছে আপুনি একদম ওপৰলৈ চেৰি বনাই দিছে চাওক তো এইফালে কি আছে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াৰ ভিউ পইণ্টবিলাক কি আছে সেইফালে নাজানো তো সেইফালে যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে চাওক খুব সুন্দৰ সুন্দৰ ভিউ পইণ্ট ওপৰৰ পৰা তো আহিছিলোঁ ইয়াতে চাম বুলি কি আছিল দেখাম বুলি আপোনালোকক তো এইফালে সেইটো আছে আজি বন্ধ তো কিবা ইয়াত লিখি থৈ দিছে কাম চলি থকাৰ বাবে এইটো বন্ধ বুলি আপোনালোকে দেখিছে বহুত মানুহ ৰখি আছিলে সেইটোৰ বাবে তাত ভিতৰত যাবৰ বাবে তো সেইটোতো বন্ধ আছে তাক আপোনালোকক দেখাব নোৱাৰিলোঁ তো এতিয়া তলফালে যাই আছোঁ গেটৰ পিনে তো এতিয়া দেখিছে এইফালৰ পৰা মই আহিলোঁ তো এইফালে তলত যাব লাগিব এইফালে আপোনালোকক মই আহোঁতে কৈছিলোঁ যে এইফালে কাম চলি আছিল বুলি তো সেই ৰাস্তাটো উঠিম মই এইফালৰ পৰা যাই এতিয়া এইফালে দেখিছে খুব সুন্দৰ সুন্দৰ ভিউ পইণ্ট এইফালে এখন পাহাৰ আছে আপোনালোকে দেখিছে এই পিছফালে এখন পাহাৰ আছে দেখিছে তো খুব সুন্দৰ ভিউ পইণ্ট আছে ইয়াতে তো ইয়াত তলফালে কাম চলি আছে তো সেইফালেৰে আকৌ মানুহ যিবিলাক যাত্ৰী আহে তলফালে নামি কিনে এইফালে আহিব পাৰিব এনেকৈ এইফালে বনাইছে তো পানীৰ ড্ৰেইন চেনো সম্পূৰ্ণ বনাই দিছে তো দেখিছে আহি মই এইখন গেট পালোঁ তল পালোঁ তো এইফালে পূৰা কিবা ফটো বেছি আছে বহুত জোৰকৈ গান বাজি আছে তাৰ বাবে আপোনালোকে মোৰ ভইচটো সম্পূৰ্ণ নুশুনিবও পাৰে তো আপোনালোকৰ ইয়াৰ পৰিৱেশটো অকণমান দেখাই দি আছোঁ তো আপোনালোকে দেখিলে মদন কামদেৱৰ সম্পূৰ্ণ আপোনালোকক যিখিনি বস্তু আছে মদন কামদেৱ টেম্পলত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো সেইফালে গান বাজি আছিল বাবে মই ভিডিঅ'টো তাত একো ক'ব নোৱাৰিলোঁ তো ভিডিঅ'টো এইখিনিতে শেষ কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে কাষত যিটো বেল আইকন আহিব সেইটো প্ৰেছ কৰি থৈ দিব যাতে আমি যি নতুন নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সকলোতকৈ নটিফিকেশ্যন আগত পাই যাব বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম